চিন্তা বাঢ়ি আছে তেনেধৰণৰ আমাৰ পশ্চিম জোনাই ভাৰতীয় জনতা পাৰ্টিৰ যিটো আজি কাৰ্যকৰ্তা সভা আছিলে তাৰ মাজেদি যোৱা যিহেতু ইলেকশ্যনক লৈ আজি যেটো ভাৰতীয় জনতা পাৰ্টি যেটো কৰ্মকৰ্তা তেখেতলোকে কিন্তু আপোনাৰ ওপৰত কিছু বিশ্বাস ল'ব নোৱাৰা হৈ আছে ৰাইজে আলোচনা কৰি আছে আজিৰ যেটো কাৰ্যকৰ্তা সভাৰ মাজত তেনেধৰণৰ আলোচনা হৈছে তাৰ বিষয়ে আপুনি আজি বিজেপি হৈ কাম কৰিব না গণশক্তি হৈ কাম কৰিব সেইটো আপোনাৰ ওপৰত আলোচনা হৈ আছে তাৰ বিষয়ে আপুনি কি ক'ব এনেকে মানুহ হিচাপে এনেকে ভাবাটো অস্বাভাৱিক নহয় মই বিজেপি দলত আজি যোগদান কৰা তাৰপিছত বিজেপিৰ প্ৰাৰ্থী হোৱা বেছি দিন হোৱা নাই স্বাভাৱিকতে বহুতৰ লগত ডাইৰেক্ট পৰিচয় নাই এনেকৈ ভাবাটো অস্বাভাৱিক নহয় স্বাভাৱিক কিন্তু এতিয়া যিদিনাৰ পৰা টিকেট পাইছোঁ আৰু কেন্দ্ৰীয় নেতৃবৃন্দ ৰাজ্যিক নেতৃবৃন্দই আস্থাত ৰাখি টিকেটটো দিছে সেইদিনাৰ পৰা মই য'তেই বিজেপি আমাৰ কাৰ্যকৰ্তা নেতা কৰ্মীসকলৰ কথা পাতিছোঁ সুন্দৰভাৱে আলোচনা হৈছে আৰু কথাবোৰ যেতিয়া পাতি মেলি আমি সেইটো চিনি পাইছোঁ বুজিব চেষ্টা কৰিছোঁ মই ভাবোঁ যে তাৰ পাছত আৰু কনফিউজন নাই সেইকাৰণে আপোনালোকেও যদি লক্ষ্য ৰাখে আমাৰ ইয়াত যিখিনি বিজেপি কৰ্মী আছে মই চাইছোঁ চব নিষ্ঠাবান কৰ্মী এই ভুৱন পেগুক ভাল পাই বিজেপি কৰা নাই বিজেপিক ভাল পাই বিজেপি কৰি আছে এতিয়া যিহেতু ৰাষ্ট্ৰীয় নেতৃবৃন্দই ৰাজ্যিক নেতৃবৃন্দই মোক প্ৰাৰ্থী হিচাপে দিছে ডিচিপ্লিন যিহেতু কৰ্মী কাৰ্যকৰ্তাসকল যিহেতু ডিচিপ্লিন আৰু আন্তৰিকতাৰে বিজেপি কৰি আছে আপোনালোকে লক্ষ্য কৰিব 5 তাৰিখ টিকেট ঘোষণা হোৱাৰ পাছত কিন্তু কোনো এনেকুৱা বিৰূপ মন্তব্য ক'তো কৰা নাই এইকাৰণে সবেই গ্ৰহণ কৰি লৈছে আৰু স্বাভাৱিকতে মানুহ এটাক যেতিয়া প্ৰথম লগ পায় আপুনি কোৱাৰ নিচিনা জানিবলৈ বহুত কথাই সুধিব আজি সেইমতে কাৰ্যকৰ্তাই আজি সুধিছে ভুৱন পেগুৰ পৰা জানিব বিচাৰিছে কিছুমান কথা আৰু যেতিয়া সুন্দৰভাৱে আলোচনা হৈছে মোৰ ফালৰ পৰা যেতিয়া মই আন্তৰিকতাৰে মই যেতিয়া কথাবোৰ আগবঢ়াইছোঁ মই মানুহে সুন্দৰভাৱে এতিয়া আমি একেলগে লগাৰ এতিয়া সংকল্প লৈ গাঁৱে গাঁৱে মানুহৰ হৃদয়ে সোমোৱাৰ ঘৰে ঘৰে সোমাই হৃদয়ে সোমোৱাৰ আমাৰ এতিয়া সংকল্প হ'ল আৰু এতিয়া আমি সোমাই যাম আৰু বৰঞ্চ মই এতিয়া আজি বিজেপি কাৰ্যকৰ্তাৰ লগত লগ খাই মই এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে ইয়াত যিখিনি কাৰ্যকৰ্তা আছে দিন ৰাতি এক কৰি অহা 15 দিন যদি লাগি দিয়ে মই ভাবোঁ যে অসমৰ ভিতৰতেই মই ভাবোঁ যে ৰেকৰ্ড ভোট পাই আমি জয়যুক্ত হ'ম আৰু বহু চেণ্টাৰত আপোনালোকে লক্ষ্য ৰাখিব এই বিজেপি নেতৃত্বকাৰীসকলৰ কাৰণে এই কাৰ্যকৰ্তা বুথ কমিটিৰ লিডাৰ আৰু ইয়াত থকা আপোনাৰ মণ্ডলৰ লিডাৰ এখেতসকলৰ যি চমৎকাৰ আপোনালোকে দেখিব বহুত বুথ কেন্দ্ৰত কিন্তু আমাৰ বিৰোধীয়ে 0 পাব এই সময়ত যে জিকাৰ পিছত আপোনাৰ প্ৰথম কাম কি হ'ব এই অঞ্চলত প্ৰথম যেটো এটা কিবা হৈ আছে ছ'চিয়েল মিডিয়াত 40 লাখ টকীয়া দলং তেনেধৰণৰ কাম আকৌ হ'ব নেকি এতিয়া আপুনি জনা শুনা ব্যক্তি হিচাপে 40 লাখ টকীয়া দলংটো ক'ত পালে মই বুজি পোৱা নাই আপুনি সুধাৰ কাৰণে আপোনাকে মই সুধিছোঁ ক'ত আছে ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াতটো আপোনাৰ মতাক মাইকী বনাই ভাইৰেল কৰে আপুনি বিশ্বাস কৰিব নেকি আপোনাৰ নাই মই সেইকাৰণে কৈছোঁ নাই নহয় ভাইৰেল হোৱাটো এটা বেলেগ বস্তু এতিয়া বিজেপিত ভুৱন পেগুৱে যোগদান হোৱাটোত বহুতৰ ইচ্ছা নাছিলে তাৰ পাছত বিজেপিৰ টিকেটটো ভুৱন পেগুৱে পাব বুলি বহুতৰ আশংকা আছিলে স্বাভাৱিকতে ভুৱন পেগুক বিজেপিত যোগদান হ'ব নালাগে আৰু টিকেট পাব নালাগে বুলি কিছু মানুহে ভুৱন পেগুৰ বিৰুদ্ধে মিছা প্ৰচাৰ চলাইছিলে আৰু এইবোৰ ক'তো আপোনালোকে কোনো ডিপাৰ্টমেণ্টৰ ৰেকৰ্ডত 40 লাখ টকীয়া বাঁহৰ দলঙৰ ক'তো ৰেকৰ্ড নাপাব আৰু যদি 40 লাখ টকীয়া বাঁহৰ দলং বনোৱাৰ ৰেকৰ্ড যদি ক'ৰবাত যদি পায় আপুনি দেখাওক মোক সঁচা যদি হয় মই ৰাজনীতি ত্যাগ কৰিম কিন্তু মই আপোনালোকক গেৰাণ্টি দিছোঁ এনেকুৱা কোনো কাৰবাৰ আজিলৈকে সমষ্টিত হোৱা নাই আৰু বৰঞ্চ যিখিনি এইবোৰ কথা চলিছিলে এইবোৰ হ'ল মোক বেয়া পাই মেলি ভুৱন পেগুক বিজেপিৰ অহাটো বাধা দিয়াৰ কাৰণে আৰু টিকেটটো পোৱাটো বাধা দিয়াৰ কাৰণে মিছা প্ৰচাৰ কিছু চলাইছিলে কিন্তু সফল নহ'ল সফল নোহোৱাৰ পাছত এতিয়া আপোনাৰ সেইবোৰ প্ৰচাৰ 5 তাৰিখৰ পাছত মই টিকেট পোৱাৰ পাছত সেইবোৰ প্ৰচাৰ এতিয়া আপুনি ছ'চিয়েল মিডিয়াত নাপায় আৰু নাই এতিয়া যিমান প্ৰচাৰ হৈছে চব পজিটিভ প্ৰচাৰ আৰু বিজেপি কাৰ্যকৰ্তা আজি আপুনি এতিয়া উলিয়াই অহা কাৰ্যকৰ্তা সোধক আজি আলোচনা হোৱাৰ পাছত একজন বিজেপি কাৰ্যকৰ্তাই কোনোবা নেগেটিভ কথা ক'ব নেকি চাওক নাপাব আপুনি আৰু বৰঞ্চ এইকেইদিন মই লক্ষ্য কৰিছোঁ মই এইকেইদিন য'ত বিজেপি কাৰ্যকৰ্তাক লগ পাইছোঁ ধুনীয়াকৈ কথা বাৰ্তা হোৱাৰ পাছত আপুনি যোৱা 5 তাৰিখৰ পৰা আপুনি যদি ভালকৈ বিচাৰি চায় ক'তো এটা অফিচিয়েল বিজেপি কৰ্মীক
অফিচিয়েল দায়িত্বত থকা নিষ্ঠাবান বিজেপি কৰ্মীক আমাৰ বিৰুদ্ধে কোৱা আপুনি ক'তো লগ নাপাব। এই লাষ্ট মুহূৰ্তত আপুনি আৰু বাকী ডেভেলপমেণ্টৰ যিখিনি কথা কৈছে, ডেভেলপমেণ্ট আমাৰ সমষ্টিত কৰিবলৈ বহুত আছে এতিয়াও, কিয়নো আমাৰ সমষ্টিটো কংগ্ৰেছৰ দিনত বহুত বঞ্চিত হৈ আছিলে। আৰু যোৱা 5 বছৰত এটা বস্তু যদি চাই আপোনালোকে, ৰাস্তা পদূলি সঁচা অৰ্থত লাহে লাহে এইখন চৰকাৰ দিনত পৰিৱৰ্তন হৈছে। আপোনালোকে জোনাইত যদি চাই, জোনাই মহকুমাটোত চবতকৈ ডাঙৰ এটা আশা আছিলে ৰাইজৰ এটা ভাল হস্পিটেল। এইখন চৰকাৰৰ আশীৰ্বাদত আমি 22 কোটি টকাৰ এটা চিভিল হস্পিটেল, চাব ডিভিজনেল চিভিল হস্পিটেল প্ৰথমবাৰ ভাৰত স্বাধীন হোৱাৰ পাছত আমি পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে যদি খবৰ লয়, আজি ভাৰত স্বাধীন হোৱাৰ পাছত জোনাই মহকুমাটোক প্ৰটেকশ্যনৰ কাৰণে, লালি নদীৰ পৰা প্ৰটেকশ্যনৰ কাৰণে, ব্ৰহ্মপুত্ৰৰ প্ৰটেকশ্যনৰ কাৰণে আমাৰ মথাউৰি নাছিলে। প্ৰথমবাৰ এইখন চৰকাৰৰ আশীৰ্বাদত আমি 4 কিলোমিটাৰ মথাউৰি চেংচন কৰিবলৈ সক্ষম হৈছোঁ। তাৰে 2 কিলোমিটাৰ নিৰ্মাণ হৈ গ'ল বেৰাচাপৰিত, সুন্দৰভাৱে হৈছে। আৰু বহু বছৰ ধৰি আপোনালোকে শুনিছিলে চাগে চেঙাজান খহনীয়া, মাজৰবাৰীত বহুত খহনীয়া হৈছে, কিন্তু প্ৰথমবাৰ এইখন চৰকাৰৰ আশীৰ্বাদত আপোনালোকে যদি নিজেই যায় খহনীয়া হোৱা জেগাত, প্ৰথমবাৰৰ কাৰণে খহনীয়া ৰখিছে যোৱা 2 বছৰ কাম হৈছে। তাৰ ওপৰঞ্চি ৰাস্তা পদূলি যদি চাই, সঁচা অৰ্থত নতুন ৰাস্তা নিৰ্মাণ হৈছে, কৰিবলৈ বহুত আছে, দলঙো বহুত নিৰ্মাণ কৰিবলগীয়া আছে। আমাৰ পৰিকল্পনা আছে, নোহোৱা নহয়। আপুনি কোৱাৰ নিচিনা যেনেকৈ আমি এতিয়া চেষ্টা কৰিম যে চমকঙৰ পৰা গৈ চেঙাজান মাজৰবাৰী হৈ ডাইৰেক্ট বুধবৰীয়া বজাৰলৈকে আৰু এটা দলং, চিমেণ্ট নদীৰ ওপৰত দলং, এইটো আমি ভাবি আছোঁ। তাত মৰা দলং হৈ গ'ল, আমাৰ বেৰাচাপৰি ফালে যোৱা দলং হৈ গ'ল। এতিয়া জেলেম নদীৰ ওপৰত এটা দলং প্ৰয়োজন, ডাঙৰ দলং। সেইকাৰণে আমি লক্ষ্য কৰিছোঁ জোনাই মহকুমাত ডাঙৰ দলং 2টা প্ৰয়োজন। আৰু এটা পৰিকল্পনা আছে, ভাল ৰাস্তাৰ পৰিকল্পনা MP ডাঙৰীয়া আমি কৰি থৈছোঁ। এটা হ'ল একেবাৰে জোনাই সেই মেডিকেল ৰোডৰ পৰা জেলখানা হৈ পাহাৰৰ কিনাৰে ৰায়াং হৈ আহি লেমিকুৰি তেলেমলৈকে এটা ভাল ৰাস্তা, বৰ্ডাৰ এৰিয়াত, পাহাৰীয়া এৰিয়াত। আৰু এটা ৰাস্তা আমি ভাবি আছোঁ ৰামদন দিকাৰী হৈ আপোনাৰ একেবাৰে দমকল ঘাট হৈ বগৰী চাপৰি হৈ আহি আমাৰ এইফালে আপোনাৰ মিছামৰা হৈ নাওকটালৈকে এটা ৰাস্তা আমি পৰিকল্পনা কৰি থৈছোঁ। এইবোৰ আমাৰ কৰিবলৈ আছে। তাৰ ওপৰঞ্চি এইবাৰ আপোনালোকে যদি খবৰ লয়, প্ৰথমবাৰ ধেমাজি জিলাৰ ধেমাজিৰ মানুহে বিশেষকৈ চিচি বৰগাং হৈ নাহাকে ডাইৰেক্ট জেলখানা হৈ আপোনাৰ ডাইৰেক্ট বগীবিললৈকে শ্বৰ্টকাট 22 কিলোমিটাৰ শ্বৰ্টকাটৰ ৰাস্তা এইবাৰ হৈ গৈছে। এই আমাৰ কাৰ্যকালত দলং 3খন ৰাস্তা হৈ গৈছে। এইটোক আকৌ 2 লেন কৰাৰ পৰিকল্পনা ৰাইজৰ ডিমাণ্ড হৈছে। এতিয়া অলপ 2 লেন কৰিব লাগে, এতিয়া ছিংগল লেন হৈ আছে, 2 লেন কৰিব লাগে ডিমাণ্ড আছে, সেইটো কৰিছোঁ। চিলাপথাৰৰ পৰা আপোনালোকে আগত যেতিয়া ধেমাজি যায় সদায় কোলাজান হৈ ঘূৰি যায়। এতিয়া আপোনালোকে চিলাপথাৰ হৈ ধেমাজি গ'লে পুকীয়া ৰাস্তাটো আহল বহল, আপোনালোকে নিজেই ৰাস্তা দেখিছে, পুকীয়া শ্বৰ্টকাট ৰাস্তা হৈ গৈছে। তো এনেকৈ বহু ৰাস্তা হৈছে, বহু দলং হৈছে। এটা সময়ত আপোনালোকে যদি মনত ৰাখে, কোলাজানৰ পৰা আপোনালোকে ডিব্ৰুগড়, বগীবিল দলং নোহোৱাৰ আগতে কোলাজানৰ পৰা ডিব্ৰুগড় গ'লে সোণাৰী ঘাট হৈ দেউৰী ঘাট হৈ যায়। তাত এই ৰাস্তাটো আজি 20 বছৰ 30 বছৰ নাইকিয়া হৈ আছিলে, কিন্তু এই ৰাস্তাটো 3খন পকা দলং চেংচন হৈ ধুনীয়াকৈ নিৰ্মাণ চলি আছে। আৰু আমি আশা ৰাখিছোঁ 1 বছৰৰ ভিতৰত হৈ যাব। এনেকৈ আমাৰ কৰণীয় বহুত আছে, নকৰাও নহয়, কৰিছোঁ বহুত আৰু কৰিবলৈ বহুত আছে। আশা ৰাখিছোঁ, জনগণে আস্থা ৰাখিছে আৰু জনগণে স্বতঃস্ফূৰ্তভাৱে এইবাৰ ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিক পুনৰ অসমত চৰকাৰ প্ৰতিষ্ঠা কৰাত। আমি আশা ৰাখিছোঁ অসমত পুনৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু অহা 5 বছৰে ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে সেইবোৰ আমি পূৰাবলৈ চেষ্টা আমি কৰিম আৰু আন্তৰিকতাৰে কৰি সফল হ'ব বুলি আমাৰ আশা। আজি যিহেতু ৰাইজৰ দল আৰু কংগ্ৰেছ দলে আপোনালোকক কি প্ৰভাৱ দিব বুলি ভাবে? আপোনালোকে নিজেই জানে, মই ভাৰতীয় জনতা পাৰ্টিৰ অহাৰ আগতে মই গণশক্তি কৰিছিলোঁ। আজি গণশক্তি 20-21 বছৰ ধৰি আমি কৰি গাঁৱে দল এটা কৰাটো কিমান কষ্টকৰ কাম আমি জানো, কিমান কষ্ট কৰিব লাগে, কিমান টাইম লাগে। 3 মাহতনো এটা দল হ'ব পাৰে নেকি? এতিয়া ৰাইজৰ দল বুলি কোনখন গাঁৱত কমিটি আছে, কোনখন ভোট কেন্দ্ৰত? বৰঞ্চ আপোনাক মই আজি লিখি দিলোঁ, অসম জাতীয় পৰিষদে হওক ৰাইজৰ দলে হওক, লিখি দিছোঁ আপোনাক, মই আজি লিখি দিম। 352 ভোট কেন্দ্ৰ আছে অফিচিয়েল। এইবাৰ ক'ভিডৰ কাৰণে বাঢ়িছে 449টা কেন্দ্ৰত পুলিং এজেণ্ট দিবলৈ মানুহ নাপাব। সিহঁতে খালী থাকিব, মানুহ নাপাব। আৰু তাৰপাছত যেতিয়া খালী থাকিব আপোনালোকে চাব, এই 449 চেণ্টাৰ আজি লিখি ৰাখক, কিমানটা চেণ্টাৰত সিহঁতৰ জিৰ' ওলায় আজি মই কৈ দিম। জিৰ' ওলাব, চিন্তা কৰিব নালাগে।